ঘৰৰ পৰিস্থিতি হওক বা চবখিনি পৰিস্থিতি আপোনাৰ ভাল হৈ আহিব। কথা বুজি পাইছে মানে সেই মা দেউতাৰ যিখিনি এতিয়া বৰ্তমান ভাবি আছে মা দেউতাই যে সপোন ভাবি আছে এইটো মনত ভাবি আছে আপোনাৰ তোমাক শ্বেয়াৰ নকৰে এইটো কথা মা দেউতাই ন সেইটো কথা তোমাক শ্বেয়াৰ নকৰে। নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ। তো বন্ধুসকল SSC GD 2025 আৰু এই 2025ৰ এক্সাম আপোনাৰ আপকামিং মানে আৰু কেইদিনমান পিছত আপোনাৰ এক্সাম হ'ব মাত্ৰ মাজত আপোনাৰ এমাহ আছে আৰু এই এমাহ আগত কি কৰিব লাগিব আপুনি যদি এইবাৰ আপুনি ভাবিছে যে এইবাৰ মই SSC GD 2025ত মোৰ এটা পোষ্ট নিশ্চিত যে এইবাৰ মই এটা পোষ্ট লৈহে সাৰিম তো সেইটো কৰিব লগা হলে কি কৰিব লাগিব আৰু এতিয়াৰ পৰা যে মই কি কৰিছিলো এমাহ আগত মোৰ শিডিউল কি আছিল কাৰণ মইতো আপোনাৰ ৰিসেন্টলি মই চাকৰি পোৱা ল'ৰা তো এতিয়া আগৰ যদি কিছুমান আগতে যিসকলে তোমাৰ আপোনাৰ SSC ফালৰ পৰা আহিছিল যদিও সেইটো আছিল পুৰণা পেটাৰ্ণ কিন্তু ময়ো এতিয়া নতুন কৰি পেটাৰ্ণ দি কিনে ময়ো আপোনাৰ চাকৰি পাইছো তো মই আপোনাক এইটো শিডিউল জনাবৰ কাৰণে চেষ্টা কৰিম আজি যে এমাহ আগত কি কৰাটো উচিত হয় আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ কি শিডিউল মানে কি ফলো কৰিব লাগিব সেই বিষয়ে জনাব চেষ্টা কৰিম মই কি কৰিছিলো সেই বিষয়ে জনাব চেষ্টা কৰিম ৰাতিপুৱা কিমান টাইমত উঠি কিনে নিজৰ শিডিউলটো ষ্টাৰ্ট কৰা ভাল হ'ব সেইটো কথা জনাবৰ কাৰণে চেষ্টা কৰিম আৰু বিশেষ কৰি আপোনালোকেও গম পায় যে আজিকালি আৰ্মিৰ ভেকেঞ্চিটো খুব কম তো গতিকে সব এতিয়া বৰ্তমান কনষ্টেবলৰ যদি আপুনি যদি পদবিলাক পাব লগা হয় তেতিয়াহ'লে SSCৰ ফালৰ পৰাই GD এক্সামটো দি কিনে আপুনি পাব লাগিব তো SSCৰ ফালৰ পৰা এই যিটো এক্সামটো SSCৰ এক্সামটো এইটো আজিকালি যথেষ্ট মানে কম্পিটিশ্যন হৈ আছে আৰু বিশেষকৈ আমাৰ অসমতো যথেষ্ট কম্পিটিশ্যন কাৰণ আপোনালোকে জানে নিবনুৱা সমস্যাটো গম পায়ে গতিকে সেইটোতো বাদে দিয়ক ট্ৰেইনিং চেণ্টাৰ আপুনি যেতিয়া এক্সাম চেণ্টাৰত যাব যথেষ্ট ল'ৰা ছোৱালী দেখা পাব কাৰণ চবকে চাকৰি লাগে গতিকে বহুত আহিব সেই এক্সাম দিবৰ কাৰণে তো যথেষ্ট কম্পিটিশ্যন আছে তো সেই যি 10,000ৰ মাজত যদি আপুনি এটা হ'ব লগা হয় কাৰণ ভেকেঞ্চিজ যিমানটো ন তাত কৰি 10 গুণ 100 গুণ মানুহে এপ্লাই কৰে তো সেইটো পাব লগা হলে কি কৰিব লাগিব সেইবিলাকক কাটিব লগা হলে যি আপোনাৰ এগেইনষ্টত থাকিব তেওঁলোকৰ কাটিব লগা হলে কি কৰিব লাগিব তো তেওঁলোকতকৈ ইউনিক হ'ব লাগিব 10জনৰ মাজত যদি আপুনি যদি এজন হ'ব লগা হয় তেতিয়াহ'লে আপুনিতো অলপ হ'লেও সিহঁততকৈ মেহনত কৰিব লাগিব অলপ ইউনিকো হ'ব লাগিব আৰু আজিকালি কম্পিটিশ্যন যথেষ্ট বাঢ়ি গৈছে এনেকুৱা নহয় আজিকালি অসমতো যথেষ্ট কম্পিটিশ্যন বাঢ়ি গৈছে কাৰণ সকলোৱে আজিকালি প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিছে আজিকালি অসমতো কোচিং চেণ্টাৰ যথেষ্ট হৈছে তো আজিৰ ভিডিঅ'ত এইখিনি কথা সমস্ত কথা ক'বৰ কাৰণে চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল এইটো ভিডিঅ' যে অকল ল'ৰাৰ কাৰণে হয় সেইটো কথা নহয় এইটো ভিডিঅ' ছোৱালীৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ আজিকালি ছোৱালীৰো কম্পিটিশ্যন যথেষ্ট বাঢ়ি গৈছে ছোৱালীবিলাকে যথেষ্ট মেহনত কৰা ষ্টাৰ্ট কৰিছে ফিটনেছৰ ফালৰ পৰাতো সেইটো বেলেগে কাৰণ তেওঁলোক কেতিয়াও পিছ পৰি নাই তো প্ৰত্যেকজন ছোৱালীয়ে আজিকালি যথেষ্ট ঘৰতে সময় পায় গতিকে সিহঁতে যথেষ্ট পঢ়ে তো এতিয়া কথা হ'ল কি যে আপোনাৰ এক্সামৰ সময় আহিল এইটো আৰু বেছি দিন নাই এক্সামৰ কাৰণে তো এই এক্সামৰ আগত কৰিবলগীয়া কাম তো মেইন কথা এইটোৱে যে শিডিউল আপুনি যদি এতিয়া বৰ্তমান আগৰ পৰা শিডিউল বনাই ৰাখিছে সেই শিডিউলটো কণ্টিনিউ কৰি থাককে কিন্তু কি হয় যে ময়ো ধৰক আপোনাৰ যেতিয়া আপোনাৰ একমাহ আগত তেতিয়া আগতে প্ৰিপাৰেশ্যন কৰি আছিলো কিন্তু যদিও একমাহ আগত সেই প্ৰিপাৰেশ্যনটো যদি 1x আছে 1.5x কৰি দিছিলো মানে কি স্পীডটো অলপ বঢ়াই দিছিলো পঢ়াৰ লেভেলটো অলপ বঢ়াই দিছিলো আৰু আপুনিও সেইটো কৰিব লাগিব কাৰণ এইটোৱে ভাবক যে আৰু এমাহ আছে আৰু এই এমাহ কষ্ট কৰাৰ পিছত মোৰ হাতত এটা চাকৰি হ'ব কাৰণ ৰানিং আপুনি আৰামছে কৰিব পাৰিব মই এইটো 100% ডাঠি দি কৈছো ৰানিংটো বিন্দাছ কৰিব পাৰিবা কিন্তু মেইন কথা এইটোৱে ৰানিংটো কৰিব পাৰিবা কিন্তু প্ৰথমতে এক্সামত এটা যদি ভাল মাৰ্ক থাকে ন ৰানিং চানিং একদম বিন্দাছ ক্লিয়াৰ কৰিব পাৰিবা কাৰণ এটা মনত এটা কনফিডেন্স থাকে যে হয় মোৰতো ভাল মাৰ্কছ আছে তো বিন্দাছ কনফিডেন্স এটাত চবখিনি আগবাঢ়ি যাব পাৰি তো মেইন কথা এইটোৱে যে ৰাতিপুৱা সোনকাল উঠক মোৰ হিচাপত ন মানুহে এতিয়া বৰ্তমান ন আপোনালোকে যদি আমাৰ এতিয়া ইয়াততো মই এতিয়া উত্তৰাখণ্ডত আছো গতিকে ইয়াত 7টা বজাতহে পোহৰ হয় কিন্তু আমাৰ অসমত যথেষ্ট সোনকাল পোহৰ হয় গতিকে এটা টাৰ্গেট লওক যে য়েছ এইটো সময়ত আপোনাৰ পোহৰ হয় তো পোহৰ হোৱাৰ আধা ঘণ্টা আগত উঠি কিনে আপুনি ফ্ৰেছ হৈ কিনে আপুনি গ্ৰাউণ্ডত যাওক আৰু গ্ৰাউণ্ড নাই যদি আপুনি ৰ'দত হালকাচা হ'লেও ৰানিং কৰক মানে অলপ হ'লেও ৰানিং কৰক তো ৰানিং কৰাৰ পিছত কি হয় ৰেগুলাৰ আপুনি এটা শিডিউল ৰাখক যে মই হয় 3 পৰা 5 কিলোমিটাৰ মই ৰেগুলাৰ দৌৰিমেই
সেইটো এটা টাৰ্গেট ৰাখক যে মই হয় আজি মই 3 কিলোমিটাৰ, কালি 4 কিলোমিটাৰ, কালি 5 কিলোমিটাৰ, আৰু 3 কিলোমিটাৰ, আৰু 4 কিলোমিটাৰ, আৰু 5 কিলোমিটাৰ। এইটো আপুনি ৰুটিন ৰাখক। আপুনি এতিয়া ভাবি আছে চাগে এক্সাম আহি আছে, দেখোন দৌৰাৰ কথা কৈ আছে। মই এটা কৈ আছো আপোনাৰ কথাটো। তো আপুনি ভাবিছে চাগে যে এক্সাম আহি আছে, পঢ়াৰ কথা ক'ব লাগে, ই দেখোন দৌৰাৰ কথা কৈ আছে ৰাতিপুৱা। আৰু মই এইটো কথা কওঁ যে আপুনি টাৰ্গেট ৰাখক ৰাতিপুৱা। মই তেনেকুৱাকৈ টাৰ্গেট ৰাখিছিলো যে মই সদায় 5 কিলোমিটাৰ ৰানিং কৰি আহিম। মই 5 কিলোমিটাৰ ৰানিং কৰিম, মানে 5 কিলোমিটাৰ তলত ৰানিং নকৰো, ৰাতিপুৱা সেইটো টাৰ্গেট লৈ আছিলো। আৰু সেই টাৰ্গেটটো, ৰাতিপুৱাৰ যিটো এটা টাৰ্গেট আপুনি লয়, আৰু সেই টাৰ্গেটটো এচিভ কৰাৰ পিছত যিটো মনত সেইটো কনফিডেন্সটো হাই হৈ যায়, নিজৰ কনফিডেন্সটো হাই হৈ যাব যে হয় মই 5 কিলোমিটাৰ দৌৰি আহিছো। দৌৰি অহাৰ পিছত বেছি এক্সাৰচাইজত আপুনি সময় নখটাব। 5 কিলোমিটাৰ দৌৰি আহিছে, আপোনাৰ ঘাম ওলাইছে, আপুনি বডি একদম প্ৰপাৰ গৰম হৈছে, ৱাৰ্ম আপ হৈছে, অ'কে ডান, এইখিনি স্কিপ কৰি দিয়ক। তাৰপিছত ৰিটাৰ্ণ টু হোম, আপুনি ঘৰত আহক। ঘৰত অহাৰ পিছত কি হ'ব? ঘৰত অহাৰ পিছত আপুনি মুখ হাত ধুই আপুনি পঢ়া টেবুলত বহক। আৰু পঢ়া টেবুলখন হৈছে যিমানেই আপোনাৰ সেই নহওক কিয়, পঢ়া টেবুলখনৰ ডিচিপ্লিন মেইনটেনেঞ্চ কৰাটো আপোনাৰ যথেষ্ট প্ৰয়োজন। সন্মুখত আপুনি মেপ, আপোনাৰ 150 টকাত যদি আপুনি গুটখা খাই আছে, পাণ মছলা খাই আছে, এইবিলাক নখওক। সেইবিলাক খাই কিনে একো কাম নাই। আপুনি এইটো ভাবক যে হয় মা দেউতাই ইমানটো কষ্ট কৰি আছে, এইবিলাক খাই কিনে একো কাম নাই। গতিকে এইবিলাক মদ, ভাং, বিড়ি, চিগাৰেট, গুটখা, পাণ মছলা এইবিলাক খাই কিনে একো লাভ নাই জিন্দগীত। তো মেইন কথা এইটোৱে যে হয়, যদি মই এইটো টাৰ্গেট ৰাখক যে দুখন মেপ কিনি আনো, এইবিলাক টাৰ্গেট ৰাখিব লাগিব। যে দুখন হয়তো মেপ কিনি আনো, বা এতিয়া বৰ্তমান মক টেষ্টৰ কাৰণে মই টেক্সট বুকত সেই কৰো, ছাবস্ক্ৰিপশ্যন লওঁ। এইবিলাক মাথা মাৰি থাকিব লাগিব। সেইবিলাক নহয় যে আপোনাৰ সেই এইৰ কাৰণে কিবা মানে মই বেলেগ সেইটো টাৰ্গেট ৰাখিব লাগিব যে হয় মই ক্লিয়াৰ কৰি আছো। তো মেইন কথা এইটোৱে যে মই এইটোৱে কথা ক'ব খুজিছিলো যে আপোনাৰ যিখন পঢ়া টেবুল ন, সেইখন সম্পূৰ্ণভাৱে ডিচিপ্লিন কৰি ৰাখক। কাৰণ যিমানেই ডিচিপ্লিন হ'ব ন, সিমানেই পঢ়ি কিনে ভাল লাগে। তো পঢ়া টেবুলখনৰ মই কেনেকুৱা কৰি ৰাখিছিলো, মই লগভগ 4-5খন মেপ মোৰ 360 ডিগ্ৰীত মই কাভাৰ কৰি ৰাখিছিলো। আৰু সেই মেপবোৰত কাৰণ বিভিন্ন ধৰণৰ জেনেৰেল নলেজ হতো, আপোনাৰ জেনেৰেল নলেজ আপোনাৰ গেইন হ'ব ন, গেইন হলে বহুত নিজৰ এটা কনফিডেন্স লেভেলটো হাই হয়। আপোনাৰ হাতত আপুনি মেইনলি লুচেণ্ট যিখন আছে ন, লুচেণ্টৰ কিতাপখন আপোনাক লাগে। যিটো ছাবজেক্টিভ হয় ন, সেইখন লাগে। অবজেক্টিভখন নহলেও চলি যায়, কিন্তু ছাবজেক্টিভখন যথেষ্ট প্ৰয়োজন জিকেৰ কাৰণে। আৰু ৰেগুলাৰ আপুনি মেইন কথা এইটোৱে, মই এতিয়া চিডিউলটো কৈ আছো। ৰাতিপুৱা আহিল, ৰানিং কৰি আহিল, অ'কে, আপোনাৰ পঢ়া টেবুল ধুনীয়া হৈ আছে, ডিচিপ্লিন হৈ আছে, পঢ়া টেবুলত বহিল, মোবাইলটো লৈ ল'ব। মোবাইলটো লোৱাৰ পিছত কি হ'ব, মোবাইলটো ওচৰত থব, তাক চাইলেণ্ট মোডত থব। চাইলেণ্ট মোডত থোৱাৰ পিছত কি হ'ব, তাৰপিছত আপুনি ৰাতিয়ে আপুনি চিডিউল কৰি ৰাখিব লাগিব যে মই অহাকালি ৰাতিপুৱা ৰানিং কৰি আহি এটা মক টেষ্ট এটেণ্ড কৰিম টেক্সট বুকত, বা এটা মই মক টেষ্ট এটেণ্ড কৰিম এই যিটো বিভিন্ন ধৰণৰ এপছ আছে, সেই এপছত মই মক টেষ্ট এটেণ্ড কৰিম। ফ্ৰী মক টেষ্টো পায়, আৰু প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ সেইবিলাক আছে। তো আপুনি টাৰ্গেট ৰাখিব লাগিব যে মই ৰাতিপুৱা আহি কিনে এখন প্ৰিভিয়াছ ইয়াৰ এখন মই টেষ্ট দিম। তাৰপিছত এটা মই নিউ মক টেষ্ট এটা দিম। তো মেইনলি মই ৰেকমেণ্ড কৰোঁ টেক্সট বুকটো যথেষ্ট ভাল। তেওঁলোকে এনালাইচিছ কৰি কিনে বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ তেওঁলোকে দিয়ে। তো টেক্সট বুক ইজ দি বেষ্ট লাৰ্ণিং এপ এণ্ড মক টেষ্ট এপ বুলি ক'ব পৰা যায়। কাৰণ মই আগৰ পৰাই মই টেক্সট বুকটো মই বহুত ভাল পাওঁ। বাকী আপোনাৰ বিভিন্ন ধৰণৰ এপছ আছে আপোনাৰ, তো সেইবিলাকতো আপুনি হেৰি কৰিব পাৰে। তো সেইটো টাৰ্গেট আপুনি কৰিলে, আৰু এটা মক টেষ্ট দিওঁতে আপোনাৰ সময় যথেষ্ট লাগিব, 60 মিনিট সময় লাগিবই। তো সেইখিনি 1 ঘণ্টা লগভগ। আৰু তাৰমানে টাৰ্গেট ৰাখক যে মই নাস্তা কৰাৰ আগত, মানে মই যেতিয়া মই চাহ খোৱাৰ আগত ৰাতিপুৱা যে মই এইখিনি ক্লিয়াৰ কৰিব লাগিব। সেইটো সময়ত আপোনালোকৰ মা বা দেউতাই বা মাহঁতেও আপোনাৰ ঘৰৰ কাম কৰি থাকিব, সেইটো সময়ত আপোনাক চাহটো, কাৰণ আপোনাৰ ৰাতিপুৱা হৈ থাকিব। তো সেইকাৰণে আপুনি সেইটো টাৰ্গেট লওক যে য়েছ, মতলব মই এইখিনি কৰিম ৰাতিপুৱা। ক্লিয়াৰ? এই দুটা কাম কৰিলে, এই দুটা কাম শেষ হোৱাৰ পাছত আপুনি কাৰেণ্ট এফেয়াৰ্ছ, ৰেগুলাৰ যিটো কাৰেণ্ট এফেয়াৰ্ছৰ আপোনাৰ ক্লাছ আছে, বা মান্থলি কাৰেণ্ট এফেয়াৰ, মোৰ হিচাপত ন আপুনি SSC GDৰ কাৰণে ৰেগুলাৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰয়োজন নাই। মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা আপুনি ক্লাছ এটেণ্ড কৰক। ভাল এটা আপোনাৰ অনলাইন ক্লাছেছৰ পৰা এটা ভাল এটা চেনেলৰ পৰা আপুনি ক্লাছ এটেণ্ড কৰক। মান্থলি কাৰেণ্ট এফেয়াৰ্ছটো তাৰমানে ধৰক এটা লিখি দিব যে আগষ্ট 2024 মান্থলি কাৰেণ্ট এফেয়াৰ্ছ, তেনেকুৱা কৰি লিখি দিলে আহি যাব, বহুত আহি যাব। তো আগষ্টৰ, তো তাত যিখিনি ইম্পৰ্টেণ্ট আছে বাজেটৰ সম্বন্ধীয় ইম্পৰ্টেন্স তথ্য, তো এইবিলাক বিভিন্ন ধৰণৰ যিটো আমাৰ ভাৰতৰ চৰকাৰৰ লগত বেছিকৈ ৰিলেটেড আছে, তো সেইবিলাক আপুনি উঠাবৰ কাৰণে চেষ্টা কৰক। ইলেকশ্যনৰ বিষয়ে উঠাবৰ কাৰণে চেষ্টা কৰক। তো সেইবিলাক ইম্পৰ্টেণ্টখিনি আপুনি নোটবুকত নোট কৰি লওক।
এইখিনি হ'ল কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছটো কৰাৰ পিছত সেইখিনি আপুনি ৰিভাইজো কৰক তাৰপিছত চাহ পানী খাওক সেইখিনি খোৱাৰ পিছত আপুনি আৰু এটা টাৰ্গেট লওক যে হয় যদি আপুনি ঘৰত আছে আৰু যদি বোলে জব কৰি আছে আৰু বোলে পঢ়ি আছে তেতিয়াহ'লে এইখিনি আপুনি ৰাতি আপুনি টাৰ্গেট ল'ব লাগিব তাৰপিছত আপুনি এটা টাৰ্গেট লওক যে হয় মোৰ তাত দেখোন হাতত লুচেণ্ট আছে বা মোৰ তাত লুচেণ্ট নাই যদিও মই অলপ জেনেৰেল নলেজ বা মই মেথছৰ প্ৰেক্টিছ কৰোঁ বা মই ৰাতিপুৱা এটাতো কৰিলোৱে মেথছৰ এই কাৰণ মক টেষ্টত আপুনি মেথছ গোটেইখিনি পাই যাব তো সেইটোতো কৰিলোৱে কিন্তু এতিয়া মেথছৰ প্ৰেক্টিছ 1 ঘণ্টা অন্তত দিব মেথছত 1 ঘণ্টা দিয়াটো প্ৰয়োজন একদম 1 ঘণ্টাটোত নহয়েই কাৰণ মেথছত আপুনি যদি ওলাই যায় ন তেতিয়াহ'লে 1 ঘণ্টা কি 3 ঘণ্টাটো আপুনি নচলে তাৰমানে আৰু এনেকুৱা ইণ্টাৰেষ্টিং হয় মেথছেই হওক বা আপুনি ৰিজনিঙেই হওক তাৰমানে তাৰ মজাটো বেলেগ পঢ়ি কিনে তো এনেকুৱা কৰি চিডিউলটো ৰাখক তাৰপিছত সেইখিনি কৰাৰ পিছত আপুনি যদি ঘৰত বহি আছে ন এইখিনি একদম এইকেইটা দিন ন একদম কি ক'ম আৰু উধাই মুধাই আৰু পঢ়ক একদম মানে এনেকুৱা কৰি পঢ়ক যে হয় এইবাৰ মই লৈহে চাৰিম আৰু মই সেই 10জনত কৰি মই 1জন হ'ব লগা হ'লে এইবাৰ মই কষ্ট কৰিছোঁ মনৰ পৰা কৰিছোঁ গতিকে যি কি নহওক এনেকুৱা কৰি কৰিহে চাৰিম তো সেইখিনি হ'ল ইভিনিং কিবা যদি আপোনাৰ কৰিব লগা আছে কৰক ৰাতি আৰু মেইন হৈছে মক টেষ্ট ন লাগাতাৰ দিয়ক তেতিয়া আপোনাৰ এক্সাম চেণ্টাৰত যেতিয়া আপুনি কম্পিউটাৰত বহিব ন তেতিয়া আপোনাৰ এই মাউচটো কিছুমান এনেকুৱা মানুহ থাকে কিছুমান ল'ৰা থাকে ন যে মাউচটো মোৰ ওচৰত যেতিয়া মই 2022ৰ এক্সাম দিছিলোঁ নৱেম্বৰত তেতিয়া মোৰ ওচৰত এজনে এনেকুৱা কৰি আছে মানে কি আগৰ পৰা প্ৰেক্টিচ নাই মেইন কথা এইটোৱে প্ৰেক্টিচ থাকিব লাগিব হয় আপোনাৰ যদি কম্পিউটাৰ যদি কিনিব লগা ইচ্ছা আপোনাৰ যদি কম্পিউটাৰ কিনিব লগা পইচা নাই হয় মোৰো এইটো অৱস্থা আছিল যে মোৰ সেইটো সময়ত লেপটপ চেপটপ এখন আছিল এতিয়া বৰ্তমান আছে যদিও সেইটো সময়ত নাছিল কিন্তু মই কি কৰিছিলোঁ এই যিটো আপোনাৰ অ টি জি কেবলত কিবৰ্ড তাৰপিছত মাউচ এইবিলাক লগাই দিছিলোঁ তাৰপিছত সেই মাউচ চলাইছিলোঁ অ টি জি কেবল মোবাইলতে চলাইছিলোঁ তো সেইবিলাক মাথা মাৰি থাকিব লাগে সেইগিলাখন কৰিব লাগে এনেই যধে মধে পইচা খৰচ কৰি কিনে লাভ নাই কাৰণ আপোনাৰ সপোন মানে কি আপোনাক লৈ কিনে আপুনিতো এতিয়া বৰ্তমান এইটো ভিডিঅ'টো চাই আছে ন অকলে চাই আছে কিন্তু মা দেউতাই আপোনাৰ কাৰণে কিমান আশা কৰি আছে কিমান ভাবি আছে যে মোৰ ল'ৰাৰ এইবাৰ কিবা এটা হ'ব বা তাৰ যিদিনা হ'ব আমাৰ কিমান এটা সুখ পাব কথাটো বুজিছে নহয় আপোনাৰ ঘৰৰ পৰিস্থিতি হওক বা চবখিনি পৰিস্থিতি আপোনাৰ ভাল হৈ আহিব কথাটো বুজি পাইছে মানে সেই মা দেউতাৰ যিখিনি এতিয়া বৰ্তমান ভাবি আছে মা দেউতাই যে সপোন ভাবি আছে এইটো মনত ভাবি আছে আপোনাৰ তোমাক শ্বেয়াৰ নকৰে এইটো কথা মা দেউতাই ন সেইটো কথা তোমাক শ্বেয়াৰ নকৰে যে ইমানটো হেৰি কৰি কাৰণ গম পাই ন তোমাৰ তাত প্ৰেছাৰ পৰিব হয়তো তো সেই যিটো ন মা দেউতাৰ মনত এতিয়া বৰ্তমান যিটো এটা হেৰি হৈছে ন সেইটো তুমি সেইটো ন সেই আশাটো তুমি পূৰণ কৰিব লাগিব কথাটো বুজিছা নাই তো সেইটো কৰিব লগা হ'লে এই সমাজত বৰ্তমান যিটো চলি আছে বৰ্তমান সময়ত সেইটোত আপুনি যদি চাকৰি ল'ব লগা হয় ন তেতিয়াহ'লে এই হাজাৰজনৰ মাজত ইউনিক হ'ব লগা হ'লে ন হাজাৰৰ নিচিনা হাজাৰৰ মাজত এজন হ'ব লগা হ'লে কষ্ট কৰিবলগীয়া সেই হাজাৰত কৰি অলপ ইউনিক কৰি কিনে কথা বুজিছে নাই তো মেইন কথা এইটোৱে যে মাক্কাৰি নহয় মনৰ পৰা পঢ়ক মাক্কাৰি নহয় মনৰ পৰা ৰানিং কৰক চব কৰাত মানে কি যে বেলেগক দেখুৱাবৰ কাৰণে সেইটো কৰিবৰ কাৰণে এনেকুৱা নহয় অলপ বুজিছে নাই বেলেগে কোনোবাই কি কৰি আছে কি কৰি নাই সেইবিলাক নহয় মেইন আপোনাৰ টাৰ্গেটটো দিনত আপোনাৰ এইখিনি টাৰ্গেট থাকিব এইখিনি টাৰ্গেট ক্লিয়াৰ কৰাৰ পিছত আপুনি যিখিনি এক্সট্ৰা টাইম পাইছে সেইখিনি টাইম আপুনি বিন্দাছ ঘৰৰ মানুহৰ লগত কথা পাতক চবৰে লগত ঘূৰা ঘূৰি কৰক লগ বন্ধুৰ লগত ঘূৰা ঘূৰি কৰক লগ বন্ধুৰ লগত পজিটিভ কথা পাতক এই বেকাৰ লগ বন্ধু যি যোৱাৰ কথা পাতে যিয়ে মদ ভাঙৰ কথা পাতে সেইবিলাক লগ বন্ধুৰ একো প্ৰয়োজন নাই বৰ্তমান সময়ত মেইন এইটোৱে যে লগ বন্ধু সেইটোৱে চিলেক্ট কৰা যিটো তোমাৰ লগতে সেইজনে প্ৰিপেৰেশ্যন কৰি আছে যিজন তোমাৰ লগৰ আৰু সেই তোমাৰ লগৰ একেলগে দুয়োটা প্ৰিপেৰেশ্যন কৰি আছে যদিও তাৰ লগতো কম্পিটিশ্যন হৈ থাকিব লাগিব মনৰ ভিতৰেৰে যে হয় তাক মই পিছ পেলাইহে চাৰিম এইবিলাক কোৱালা কথা নহয় এইটো মনৰ ভিতৰত এইবিলাক চেলেঞ্জ লৈ ৰাখিব লাগিব যে হয় তাক মই এইবাৰ মোৰ যিটো লগত আছে ন যিমান কি নহওক কিয় তাত কৰি অলপ মেহনত কৰি হ'লেও মই তাক পিছ পেলাইহে চাৰিম এইটো টাৰ্গেট ৰাখক তেতিয়া আৰামছে হৈ যাব মানে প্ৰত্যেক ক্ষেত্ৰত ন মাথা মাৰি থাকিব লাগিব যে এইটো সিটো তেনেকুৱা কৰি তো আজিৰ ভিডিঅ'ত মই এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিছিলোঁ কাৰণ মেইন কথা এইটোৱে বহুতে কৈ আছে যে ধ্ৰুৱদা এনেকুৱা কি কৰোঁ কি নকৰোঁ একমাহ আগত চিডিউলটো কেনেকুৱা কৰি বনাওঁ তো একমাহ আগত চিডিউল মানে কি একমাহে আগত বা 1 বছৰৰ আগত সেইটো কথা আহিব মানে 1 বছৰৰ আগৰ পৰা আপুনি কণ্টিনিউ কৰি আছে একমাহ আগত আৰু অলপ খিচাক আৰু অলপ দিয়ক পুছ কৰক কথাটো তেনেকুৱা কাৰণ আৰামছে ক্লিয়াৰ হৈ যাব কাৰণ কনষ্টেবল এক্সাম ইমানো হাৰ্ড নহয় কিন্তু বৰ্তমান সময়ত অলপ আগতেতো আৰু ইজি আছিল কিন্তু বৰ্তমান সময়ত আপুনিও গম পায় যে কম্পিটিশ্যনটো বহুত হৈ গৈছে মানে ল'ৰা ছোৱালী বহুত হৈ গৈছে সেইকাৰণে এতিয়া বৰ্তমান অলপ কাট অফটো বেছি যোৱা দেখা গৈছে কথা বুজিছে নাই আৰু এতিয়া বৰ্তমান মেইন এইটোৱে যে আপুনি মেথছ ৰিজনিং আৰু মেইন হিন্দী এই 3টা ছাবজেক্টত ন যিমানটো পাৰে সিমানটো নাম্বাৰ উঠক
পাছত আপোনাৰ জেনেৰেল নলেজত আহিলে আহিল, নাহিলে নাহিল। কিন্তু এনেকুৱা নহয় যে জেনেৰেল নলেজত আপুনি ফ'কাছ নকৰিব, ফ'কাছ কৰক, প্ৰত্যেকটা ছাবজেক্টতে ফ'কাছ কৰক। তো আজি ভিডিঅ'ত এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ। নেক্সট ভিডিঅ' আহিছে, এইখিনি কথা কৈ এই ভিডিঅ' সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।